গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে আজি মই অলপ সোনকালৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া সময় কিমান হৈছে জানেনে এতিয়া সময় হৈছে 8টা বাজি গৈছে এতিয়া গা পা ধুই মেলি আজৰি হৈ আহিলোঁ আৰু ভাবিলোঁ এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আজি ভাবিলোঁ দিনটো কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে অকণমান দেখাই যাবলৈ চেষ্টা কৰিম তেনেহ'লে চাই থাকিব মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে তেনেহ'লে আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই এগিলাচ গৰম পানী খালোঁ ৰাতিপুৱা সদায় এগিলাচ গৰম পানীৰ পৰাই দিনটো আৰম্ভ কৰি দিওঁ সদায় মই এগিলাচ গৰম পানী খাইহে বাকীবোৰ বস্তু কিবা কিবি খাওঁ আৰু তাৰপিছতে এতিয়া বনাই লগে চাহ দেউতাও উঠিলে আৰু তাৰপিছত আমি দুয়োটাই বহি চাহ খাম দেউতাকটো ডিউটিলৈ গ'ল তেওঁ খুৱাই মেলি মই পঠিয়ালোঁ তেওঁ 7:30 বজাতে ডিউটিলৈ গ'ল আৰু বেটাও উঠিলে তাক ব্ৰাছ খুৱাই লওঁ আপোনালোকক দেখাই যাম ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে আৰু তেনেহ'লে আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মোন উঠিলে তাক ব্ৰাছ খুৱাই লওঁ এইটো ইয়াত বহি আছে লোৱা ব্ৰাছ কৰি লোৱা এয়া কলগেট ব্ৰাছ এতিয়া মুনত ব্ৰাছ কৰিবলৈ দি মই বনাই লৈছোঁ চাহ বনাই ল'ম এতিয়া মই চাহ খাই লওঁ দেউতাকক খুৱাই মেলি পঠিয়ালোঁ বাৰু অলপ ভজা হোৱাত এতিয়া মই ইয়াতে দি দিম আলু আৰু পচলাখিনি মই লগতে দি দিছোঁ আৰু মই পানী ইয়াত একেবাৰে ব্যৱহাৰ নকৰোঁ একেবাৰে শুকানকৈ বনাম বুলি ভাবিছোঁ আৰু নিমখ মই এতিয়া নিদিওঁ নিমখ মই পাছতহে দিম তেতিয়া পচলাখিনিৰ পৰা পানী ওলাব আৰু পানী নিদিলেও হ'ব পানী নিদিয়াকৈ বনাম বুলি ভাবিছোঁ এইখিনি এতিয়া লৰাই অলপ সময়লৈ মই ভাজি ল'লোঁ এতিয়া আৰু ইয়াতে অলপ দেৰি ঢাকন মাৰি মই ৰাখি দিম ভাজিখিনি
এতিয়া ঢাকন মাৰি অলপ দেৰি ভজাৰ পিছতে ইয়াতে দি দিছোঁ মই এতিয়া সোৱাদ অনুযায়ী নিমখ। আকৌ অলপ দেৰি লৰাই লৈ আকৌ মই এইখিনি ঢাকন মাৰি অলপ সময়লৈ সিজিবলৈ দিম। আকৌ এইখিনি অলপ দেৰি লৰাই লৈছোঁ আৰু পচলাখিনিৰ পৰা ধুনীয়াকৈ পানী ওলাবলৈ আৰম্ভ কৰিছে আৰু। মাংস চব্জিখিনি বনাওঁতে আচলতে মই পানী ব্যৱহাৰ নকৰোঁ, সেইকাৰণে মই এইখিনি লৰাই অলপ সময়লৈ ঢাকন মাৰি সিজাই থাকিম। এতিয়া মই আকৌ ইয়াতে ঢাকন মাৰি দিলোঁ। এইখিনি মাংস চব্জিখিনি প্ৰায় ৰেডি হৈছেগৈ আৰু। ইয়াত মই কিন্তু মছলা দিলোঁ, আপোনালোকক দেখাবলৈ থাকি গ'ল। মিট মছলা দিলোঁ, জিৰা, ধনিয়া, তাৰপিছতে অকণমান ৰেড মিৰ্চি পাউডাৰ দিছোঁ আৰু সিমানেই দিলোঁ আৰু। এইখিনি আমাৰ মাংস চব্জিখিনি ৰেডি হৈ গ'ল আৰু। এতিয়া গৰম গৰম ভাতৰ লগত খাব পৰাকৈ ৰেডি হৈ গ'ল। এয়া আমাৰ ভাত খাবৰ কাৰণে ৰেডি হৈ গ'ল। এফালে লৈ লৈছোঁ ভাত আৰু এইটো জলকীয়াটো লৈ লৈছোঁ। মই এজোপা জলকীয়া আপোনালোকক দেখাবলৈ থাকি গৈছে, মই এজোপা দেখাম বাৰু আপোনালোকক। কি জলকীয়া বুলি কয় নামটো আপোনালোকে জানিলে জনাবচোন। আৰু এইফালে তিয়ঁহ লৈছোঁ, টেঙা আৰু পিঁয়াজ, নিমখ আৰু আমৰ আচাৰ অলপ লৈছোঁ। এইফালে মাংস আৰু এইফালে অমিতা আৰু দাইল লৈছোঁ। ইমানেই আছিলে আজি। এতিয়া মই আপোনালোকক দেখাই লওঁ। মই আচলতে অনলাইনৰ পৰা এটা বস্তু অৰ্ডাৰ দিছিলোঁ। চুলিখিনি আচলতে বহুত সৰিছে, সেইকাৰণে ভাবিলোঁ আজি আহিলে আৰু সেইখিনি আপোনালোকক দেখাই লওঁ। সেইটো দিছিলোঁ অৰ্ডাৰ, মই খোলাই নাই, এতিয়া আপোনালোকৰ আগতে খুলিম আৰু। তেনেহ'লে চাই থাকক ভিডিঅ'টো। খুলি দিছোঁ। এইটো 3টা আহিছে। এইটো প্ৰথমটো হৈছে এইটো অনিয়ন শ্বেম্পু মামা আৰ্থৰ। বহুতে কৈ থাকে মামা আৰ্থৰ প্ৰডাক্টবোৰ ভাল বুলি, সেইটো কাৰণে ভাবিলোঁ ময়ো অৰ্ডাৰ দি দিলোঁ। এইটো অনিয়ন শ্বেম্পু, আখৰবোৰ কিন্তু উল্টা আহিছে। এইটো শ্বেম্পুটো 3টা আহিছে লগতে। তাৰপিছতে দিলোঁ এইটো আছিলে অনিয়ন মামা আৰ্থৰ অনিয়ন কণ্ডিচনাৰ, এইটো 2 নম্বৰটো। আৰু এইটো তেল আহিছে অনিয়ন হেয়াৰ অইল। বহুতে কয় এই প্ৰডাক্টটো ভাল বুলি, সেইটো কাৰণে ভাবিলোঁ ময়ো অৰ্ডাৰ দি দিওঁ বুলি। চুলিখিনি আচলতে বহুত সৰিছে, সেইটো কাৰণে ভাবিলোঁ চুলিখিনিৰ কাৰণে এইটো অৰ্ডাৰ দি দিছোঁ। সেইটো এতিয়া লগাই চাম আৰু কি হয়। আৰু যিহেতুকে অৰ্ডাৰ দিছিলোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ মই ভিডিঅ'টো। দিছোঁ যেতিয়া আৰু অৰ্ডাৰ পালেহি আজি, সেইটো কাৰণে আপোনালোককো দেখাই দিলোঁ। আৰু মই পিছত লগালেহে ৰিজাল্টটো গম পাম, কিন্তু এতিয়া প্ৰথম অৰ্ডাৰ দিছিলোঁ যিহেতুকে লগাই চাম তেনেহ'লে, আৰু আপোনালোকক মই ৰিজাল্টটো ক'ম কি হয় আৰু। বহুতেতো দিয়ে থাকে, এডভাৰটাইজটো পাইছোঁ, তাৰপিছতে আৰু বাকীবোৰ মানে কি ইউটিউব চেনেলবিলাকতো পাইছোঁ মই। এইটো চুলিৰ কাৰণে ভাল বুলি কৈছে আৰু বহুতে লগাইছেও আৰু। তেনেহ'লে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে। আৰু এইটো কণ্ডিচনাৰটো চাগে আনিছে নেকি। এইটো কণ্ডিচনাৰটো হৈছে, তাৰপিছতে এইটো হৈছে শ্বেম্পুটো। এইটো শ্বেম্পুটো। তেলটো অকণমান দেখাই দিওঁ। তেলটো আচলতে ফণীৰ নিচিনা এডোখৰ আহিব লাগে, কিন্তু সেইটো নাহিলে বাৰু কেলৈ। এইটো হৈছে তেলটো। এইটো এই 3টাই আহিলে আৰু। তাৰপিছত আপোনালোকক মই ৰিজাল্টটো জনাম শেষত কি হয় আৰু। তেনেহ'লে চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। অথনি আৰু বেলেগকৈ ভিডিঅ' নকৰিলোঁ। এতিয়া খাবৰ কাৰণে মেগী বনাই লৈছোঁ। মোন আৰু মোলে বনাইছোঁ। দেউতাক যিহেতুকে ডিউটিৰ পৰা অহাই নাই, তেওঁ আহিলেও চাহহে খাব। এতিয়া সন্ধিয়া হ'লগৈ, 6:30মান বাজিলে। এতিয়া আমি মোন আৰু মই খাবলৈ লৈছোঁ মেগী। এইফালে বনাই লৈছোঁ মেগী খাওঁ। আৰু ভিডিঅ'টো আজি ইয়াতে সামৰোঁ। আপোনালোকে যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আকৌ আপোনালোকক মই পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজি